বিজেপি বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰৰ দাবীত সৰব হৈ পৰিছে বিভিন্ন দল সংগঠন। এনআৰচিৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন তোলা বিধায়কজনক এইবাৰ NSAত গ্ৰেপ্তাৰৰ দাবী তুলিছে অখিল গগৈ, কংগ্ৰেছ আৰু AIUDFে। শিলাদিত্যৰ বিৰুদ্ধে থানাত ইতিমধ্যে ৰুজু হৈছে গোচৰো। NRCত বাধা প্ৰদান বিজেপি বিধায়ক শিলাদিত্যৰ। শিলাদিত্যক গ্ৰেপ্তাৰৰ দাবী কংগ্ৰেছ, AIUDF, অখিলৰ। শিলাদিত্যৰ বিধায়ক পদ খাৰিজৰো দাবী কংগ্ৰেছৰ। লতাশিল থানাত গোচৰ গৰিয়ামৰীয়া যুৱ ছাত্ৰ পৰিষদৰ। মই আগতে কৈছিলো যে বাংলাদেশী মূলৰ বহুত মুছলিম মানুহৰ নাম হয়তো NRCত অন্তৰ্ভুক্ত হ'ব। হাজাৰ হাজাৰ মোৰ তাত এতিয়া মই কেছ পাই আছো যে নেহেৰু লিয়াকত আলী চুক্তিত তেওঁলোকে বাংলাদেশ গুচি গৈছিল, উভতি আহি এটা নিজৰ নাম NRCত উঠাবৰ কাৰণে সক্ষম হৈছে। 31 ডিচেম্বৰৰ মাজনিশা NRCৰ প্ৰথমখন আংশিক খচৰা প্ৰকাশৰ পিছতেই এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল বিজেপিৰ হোজাইৰ বিধায়ক শিলাদিত্যদেৱে। বিভিন্ন দল সংগঠনৰ স্থিতিৰ বিৰুদ্ধে গৈ NRCৰ বিশ্বাসযোগ্যতাক লৈ এইদৰে প্ৰশ্নৰ অৱতাৰণা কৰা শিলাদিত্যদেৱৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিভিন্ন দল সংগঠন। বুধবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ অভিযোগ, অসম জ্বলোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে শিলাদিত্য। শিলাদিত্যদেৱ নামৰ বিধায়কজনে অসমত নতুনকৈ জুই লগাবৰ কাৰণে চেষ্টা কৰিছে। শিলাদিত্যদেৱে আচলতে যি বক্তব্য প্ৰদান কৰিছে তাৰ মাজেদি উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা হৈছে। গতিকে আমি অনতি বিলম্বে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছো। শিলাদিত্যক গ্ৰেপ্তাৰ নকৰিলে বিজেপি চৰকাৰে তেওঁৰ জৰিয়তে যে NRC প্ৰক্ৰিয়া বন্ধৰ ষড়যন্ত্ৰত লিপ্ত হৈছে সেই কথা স্পষ্ট হৈ পৰিব বুলিও মন্তব্য কৰে অখিল গগৈয়ে। যদিহে শিলাদিত্যদেৱক গ্ৰেপ্তাৰ নকৰে আমাৰ বুজিবলৈ বাকী নাথাকিব যে বিজেপি চৰকাৰে ইচ্ছা কৰি শিলাদিত্যদেৱৰ জৰিয়তে আচলতে NRCখন বন্ধ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ উচতনিমূলক বক্তব্য প্ৰকাশ কৰি অসমত অস্থিৰতাৰ সৃষ্টি কৰিব খুজিছে। শিলাদিত্যই হিন্দু বাংলাদেশীক সহায় কৰিবৰ বাবেই এনেধৰণৰ বক্তব্য আগবঢ়োৱা বুলিও অভিযোগ কৰে অখিল গগৈয়ে। শিলাদিত্যদেৱৰ যি বক্তব্য সেই বক্তব্য অসমীয়া জাতিৰ বিৰোধী আৰু হিন্দু বাংলাদেশী বিদেশীবিলাকৰ এজেণ্ট ৰূপে বিজেপিয়ে আচলতে শিলাদিত্যদেৱক এই বক্তব্য প্ৰদান কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰিছে। অখিল গগৈৰ দৰেই বিজেপি বিধায়ক শিলাদিত্যদেৱক গ্ৰেপ্তাৰৰ দাবীত সৰব হৈ পৰিছে কংগ্ৰেছ আৰু AIUDFও। কংগ্ৰেছ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ মন্তব্য, মানসিক চিকিৎসাৰ প্ৰয়োজন হৈছে শিলাদিত্যক। ইয়াক মানসিক চিকিৎসাৰ প্ৰয়োজন হৈছে আৰু এনেকুৱা মানসিক বিকাৰগ্ৰস্ত মানুহ বিধায়কো থাকিব আইনতো নোৱাৰে। গতিকে তেওঁ বিধায়কৰ পদ খাৰিজ কৰিব লাগে, NSAৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে আৰু মহামান্য সুপ্ৰিম কোৰ্টে চৌমতো কেছ লৈ তেওঁক কাৰাগাৰত নিক্ষেপ কৰিব লাগে। একেদৰে শিলাদিত্যদেৱৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰিছে AIUDFে। বদৰুদ্দিন আজমল নেতৃত্ব দলটোৰ বিধায়ক আমিনুল ইছলামৰ অভিযোগ, ৰাষ্ট্ৰদ্ৰোহত লিপ্ত হৈছে শিলাদিত্যদেৱ। ৰাষ্ট্ৰদ্ৰোহী কাম কৰিছে শিলাদিত্যদেৱক NSAৰ অধীনত গ্ৰেপ্তাৰ কৰি অসমখনক অগ্নিগৰ্ভ পৰিস্থিতিৰ পৰা ৰক্ষা কৰক। ইফালে এনে বক্তব্য